চাবলৈ তাৰ পৰা আহোঁতে ৰাস্তাত পৰিলোঁ আৰু আমি গৈ আছোঁ এতিয়া বৰ্তমান কালিয়নী বুদ্ধ টেম্পল আছে, এইটো কাৰ্বি আংলঙত আছে। কাৰ্বি আংলঙলৈ আমি গৈ আছোঁ, এতিয়া আমি প্ৰৱেশ কৰিব লৈছোঁ। হেল্ল' গাইজ, মই এতিয়া বৰ্তমান বুদ্ধ টেম্পললৈ আহিছোঁ। আপোনালোকক দেখুৱাম মই ইয়াত কি আছে সম্পূৰ্ণ আমি ডিব্ৰুগড়ৰ পৰা আহিছোঁ। আপোনাৰ ঘৰ ইয়াতে দাদা? মই নামঘৰতে থাকে। নামঘৰতে থাকে ন? এইটো কেতিয়া প্ৰতিষ্ঠা কৰিছিলে? এইকেইদিনেই বনাইছে, বেছি দিন হোৱা নাই ন? দান কৰা নাই, বনাইহে থৈছে। বনাইহে থৈছে ন? মানুহ আহেনে ইয়ালৈ? এই মানুহ সদায়, আজি ডাৱৰীয়া কাৰণে মানুহ নাই। সদায় মানুহ ক'ৰ পৰা আহে, বহুত দূৰৰ পৰা আহে ন? দূৰৰ পৰা আহে। এয়া চব এইবিলাক আছে বুদ্ধদেৱৰ। এয়া চাওক আপোনালোকে কি ধুনীয়া ফুল গছ আছে। আৰু ইয়াত দেখিলে মইনা আহি আছে আগফালৰ পৰাই। ইয়াত পদুম ফুল নে কি ফুল? পদুম ফুল চাগে, ধুনীয়া। এয়া হাতী আৰু আছে, আৰু দেখুৱাম আপোনালোকক, লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব। এয়া এয়া চব গোলাঘাটত আছে, আহিব কেতিয়াবা। এয়া চাওক কেইজন আছে ইয়াত? 1 2 3 4 5জন আছে। এয়া বৰষুণ দি আছে, আমি বৰষুণ যাক অলপ জোৰকৈ আহিছে, সেইবাবে আমি যাওঁগৈ। এয়া আপোনালোকে আহিব কেতিয়াবা ইয়াত চাবলৈ, সময় সুবিধা পালে মানে ফেমিলিৰ লগত আহিব, চাবহি। এয়া দেখিছে এইবিলাকে। এতিয়া মই ভিডিঅ'টো কৰি থাকোঁতে বৰষুণ দি আছে, চাওক আপোনালোকে বৰষুণ। আপোনালোক কোনোবাই জানে, যদি জানে বুদ্ধ ধৰ্মৰ লোক আছে ইয়াত, মোক জনাব কি আপোনালোকৰ। চাওক কি ধুনীয়া দৃশ্য। এয়া আমি কিতাপতে পঢ়িবলৈ পাইছোঁ বুদ্ধ ধৰ্মৰ বিষয়ে ইমান ভাল। এয়া বনাই আছিলোঁ আৰু আহোঁতে দাদাক লগ পালোঁ। দাদা ইয়াত কেতিয়া প্ৰতিষ্ঠা কৰিছিলে, কেনেধৰণৰ, অলপ ইয়াৰ বিষয়ে অলপ কওক। বুদ্ধ ধৰ্মৰ যি প্ৰতিষ্ঠা কৰিছে এই বিষয়ে অলপ কওক আমাৰ দৰ্শকক। মই নাজানো নহয় ইমান ক'বলৈ। ইমানটো আপুনি নাজানে ন? আমাৰ মানুহ ক'ৰ পৰা আহে এনেই? এই কিমান দূৰ দূৰণিৰ পৰা আহে? এই মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, আৰু এইফালে হেৰি এইফালে কি কয়, মানে অসমৰ মানুহে আহে নে বাহিৰৰ মানুহ আহে? বাহিৰৰ মানুহ আহে, থাইলেণ্ড, জাপানলৈকে আহে। ইয়ালৈ বোলে, ইয়ালৈ থাইলেণ্ড, জাপানৰ বাহিৰৰ মানুহো আহে। বিদেশৰ এতিয়া মানুহ আহে। নতুনকৈ এইটো বনাইছে নহয় জানো? এই মূৰ্তি দুটা নতুনকৈ বনোৱা হয়। এই মূৰ্তিকেইটা ন? এইটো সেই তাত এটা বনাইছে,
অঁ এই ইয়াতো এটা বনাই আছে, আৰু বনাব নেকি ইয়াত আৰু বনাব? অঁ এই ইয়াত গোলাঘাটত আছে, আপোনালোকে আহিব চাবহি যিসকলে চোৱাহি নাই। মোৰ ভিডিঅ'টোৰ পৰা আপোনালোকে শ্বেয়াৰ কৰিব যাতে আৰু বহুত মানুহে গম পায় যাতে গোলাঘাটতো বুদ্ধ ধৰ্মৰ এটা নামঘৰ বনাইছে। থেংক ইউ দাদা। এইটো কাৰ্বি আংলং পৰে। এইটো কাৰ্বি আংলং পৰে ন? সেই দলংখন আছে নহয়, এইফালে অসম। এইটো কাৰ্বি আংলং পৰে ন? এইটো কাৰ্বি আংলং। এইটো কাৰ্বি আংলঙত আছে। মই ভাবিছিলোঁ এখন গোলাঘাটতে আছে নেকি বোলো, মই মেপত চোৱা নাই এতিয়ালৈকে। তো এইটো কাৰ্বি আংলঙত আছে হেনো। দাদাই ক'লে ধুনীয়াকৈ ক'লে আমাক। আৰু বহুত দূৰৰ দূৰণিৰ মানুহ আহে কৈছে, অসমৰ বাহিৰেও মানুহ আহে কৈছে, ইণ্ডিয়াৰ বাহিৰেও মানুহ আহে, জাপানৰ আহে বুলি ক'লে আপুনি ন? বাৰ্মা, নেপাল, য'ত ত'ত আহে আৰু ক'ৰ পৰা। এইফালে মিজোৰাম পৰাও আহে। মিজোৰামৰ পৰা আহে। থেংক ইউ দাদা, লগ পাই ভাল লাগিলে। আমি আকৌ আহিম কাহানিবা। আজি বতৰটো বেয়া বাবে আজি মানে মানুহ অহা নাই, বৰষুণ দি আছে। আমি বৰষুণত তিতিয়ে ভিডিঅ' বনাইছোঁ। এইটো চাওক দাদাই ছাতি লৈ আছে। আমি তিতি মানে ভিডিঅ' বনাই আছোঁ। ঠিক আছে, আহিম নিশ্চয় আহিম। ইয়ালৈ আকৌ পিছত আহিম, ভাল বতৰ কৰিলে এদিন আহিব লাগিব। ঠিক আছে। ফাগুনত আহিব, বহাগত আহিব। ফাগুন আৰু বহাগত বেছি মানুহ আহে চাগে। ঠিক আছে, থেংক ইউ দাদা। আহিছোঁ। এয়া দেখিলে আপোনালোকে, বতৰটো বেয়া। এয়া দেখিলে আপোনালোকে, দাদাই কৈছে মানে অসমৰ বাহিৰৰ মানুহ আহে, ভাৰতৰ বাহিৰৰ মানুহ আহে, জাপানত আহে। এইটো কাৰ্বি আংলং পৰে হেনো, মই ভাবিছিলোঁ গোলাঘাট পৰে বুলি। গোলাঘাট নহয়, এইটো কাৰ্বি আংলঙতে পৰে। ঠিক আছে, থেংক ইউ। 5টা বজাত অ'পেনিং আৰু 6:30 বজাত গধূলি ক্ল'জিং। আপোনালোকে আহিলে অলপ সোনকালে আহিব। ৰাতিপুৱা মানে 5টা বজাত অ'পেনিং হয় আৰু গধূলি 6:30 বজাৰ লগে লগে ক্ল'জ হৈ যায়। তাৰ পৰা আহোঁতে ৰাস্তাত পৰিলোঁ। এইটো দুখ পাইছোঁ, ৰাস্তাটো বেয়া আছিলে বহুত। বৰষুণ বতৰ হৈছিলে যে পৰিলোঁ, দুখ পালোঁ অলপ। বিষাইছে আৰু অলপ।